আজিৰ ৰেচিপি গাজৰৰ হালোৱা। খুব সহজ উপায়েৰে বনাব পৰা এই গাজৰৰ ৰেচিপিটো প্ৰথমতে গাজৰখিনি মই গাখীৰৰ সৈতে সিদ্ধ কৰি ল'ব লাগিব আৰু এনেকৈ বনালে গাজৰখিনি কমি নাযায়। ঢাকন দি ভালকৈ সিদ্ধ হোৱালৈ আমি গাজৰখিনি সিদ্ধ কৰিব লাগিব। গোটেই গাখীৰখিনি প্ৰথমতে কমাই ল'ব লাগিব। এয়া দেখিলে। এতিয়া মই ইয়াত ঘি দি দিলোঁ। ঘিখিনিৰ সৈতে গাজৰখিনি আমি খুব ভালকৈ লৰাই ভাজি ল'ব লাগিব আৰু ইয়াত মই গুড় প্ৰয়োগ কৰিম কাৰণ চুগাৰতকৈ গুড় বেছি ভাল। এয়া মই গুড় দি দিছোঁ। গুড় দিয়াৰ কাৰণে কালাৰটো অলপ ডাৰ্ক হ'ব কিন্তু খাবলৈ টেষ্টিয়ে হয়। এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটছ দিছোঁ। খেজুৰ, কাজু, কিচমিচ আৰু ড্ৰাই কোকোনাট। এই গোটেইখিনি এতিয়া ভালকৈ লৰাই ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এতিয়া মই এলমণ্ড দি ধুনীয়াকৈ সজাই দিলোঁ।